Hello and welcome everyone to BB Investment Evening Analysis. মই অনিৰ্বাণ দত্ত আপোনালোকলৈ লৈ আহিছোঁ আজি কেইটামান আকৌ নতুন জোনছ আৰু আমি চাম আমাৰ পুৰণা যিকেইটা জোনছ আছিলে সেইকেইটা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিছে নে নাই দিয়া চ' লেটছ বিগিন চ' ফাৰ্ষ্টলি আমাৰ আছিলে আদানী পৰ্টছ অ'কে আদানী পৰ্টছৰ আমাৰ উইকলি জোন এটা আছিলে যোনটো এতিয়ালৈকে ছেকেণ্ড টাইম জোনত অহা নাই চ' এইটো ষ্টিল ভেলিড আছে আমাৰ কাৰণে আমি এইটো ছুপাৰভিজনত ৰাখিম যে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে জোনটো আহিলে অ'কে চ' ছেকেণ্ড আছিলে ৰেমকো চিমেন্টছ চ' ৰেমকো চিমেন্টছত এটা মান্থলি জোন আছিলে মান্থলি জোনটো আপোনালোকে চাব পাৰিছে এতিয়াও জোনটো ভেলিডে আছে চ' ইয়াত একো ৰিয়েকশ্যন দিয়া নাই বৰ্তমানলৈকে চ' ইয়াত আমাৰ মান্থলি জোন যোনটো আছিলে ষ্টিল ভেলিড হৈ আছে চ' মান্থলি জোনৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে যদি আহি যায় এইটো এই জোনটোলৈ যদি আহে তেতিয়া আমি আকৌ ইয়াক চাম কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে তাৰ মতে আমি নিজৰ পজিশ্যন প্লেনিং কৰিম থাৰ্ডলি আছে এইটো এটা মান্থলি জোনে আছিলে হেভেলছ ইণ্ডিয়া লিমিটেড অ'কে চ' হেভেলছ ইণ্ডিয়া লিমিটেডত আমাৰ যোনটো মান্থলি জোন আছে আমি দেখিছিলোঁ যে ইয়াত এটা ৰিয়েকশ্যন তাৰপৰা অলপ চুই পেলাই ৰিয়েকশ্যন এটা দিছিলে মাৰ্কেটে চ' ষ্টিল ভেলিড আছে চাওঁ মাৰ্কেট যদি ইয়াত আহে আকৌ পজিশ্যন প্লেনিং কৰিব পাৰোঁ আমি আপোনালোকৰ নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে সেইমতে চ' নেক্সট আমি চাম হিৰ' মটৰকপত ইয়াত ডেইলি জোনছ দুটা আছিলে ইয়াত ডেইলি টাইম ফ্ৰেমত দুটা ডিমাণ্ড জোনছ আছিলে চ' এতিয়ালৈকে ফাৰ্ষ্ট জোনটোত আহি পোৱাহি নাই চ' ফাৰ্ষ্ট জোনত যদি আহে তেতিয়া এটা ৰিয়েকশ্যন এটা পাম বুলি আমি আশা কৰোঁ এতিয়াও আমি ইয়াক ৰখি পেলাই চাওঁ কি হয় মাৰ্কেট আহি কেনেকুৱা ধৰণে ইয়াৰ পৰা ৰিয়েকশ্যন দিয়ে ইয়াত আপোনালোকে সেই হিচাপত নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে লাষ্টলি আমি সেইদিনাখন আগৰ ভিডিঅ'টোত লাষ্টলি আমি চাইছিলোঁ এক্সিছ বেংক অ'কে চ' এক্সিছ বেংকৰ যোনকেইটা জোন আছে ইয়াত আপোনাৰ দুটা ডেইলি জোন আছে আকৌ চ' এতিয়াও জোনছ দুইটা ভেলিড আছে চ' কেনেকৈ ধৰণে ৰিয়েকশ্যন দিব মাৰ্কেট যদি জোনত আহে আমি চাম চ' আপোনালোকেও এইকেইটা চাই থাকিব পাৰে চ' আজিৰ আমাৰ নতুন জোন আছে ইণ্ডিয়ান মেটেলছ এণ্ড ফেৰ' এলয়ছ লিমিটেড অ'কে এইটো কোম্পানীয়ে আপোনাৰ ফেৰ'ক্ৰম প্ৰডিউচ কৰে যোনটো আপোনাৰ মিক্সাৰ অফ আইৰণ এণ্ড ক্ৰমিয়াম হয় একচুৱেলি যোনটো আপোনাৰ ষ্টেইনলেছ ষ্টীল কাষ্ট আইৰণ এলয় ষ্টীলছ এইখিনি বনাবলৈ ইউজ কৰা হয় অ'কে চ' ইয়াত আমি এটা উইকলি টাইম ফ্ৰেমৰ ডিমাণ্ড জোন আছে চ' উইকলি টাইম ফ্ৰেমৰ ডিমাণ্ড জোনটো এনেকুৱা ধৰণৰ এইটো অলৰেডি মাৰ্কেট জোনত আছে চ' ইয়াৰ পৰা কোনফালে ৰিয়েকশ্যন দিব আমি সেইটো চাব লাগে তো ইয়াৰ পৰা জোনটোৰ পৰা ৰিয়েকশ্যন দি আকৌ আপমুভ এটা দিয়ে নে তললৈ আহি পেলাই জোন ব্ৰেক কৰি যায় আমি সেইটোৱে চাম চ' সেই হিচাপত আপোনালোকে নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে তো আমি ইয়াত যদি চাওঁ জোনটো আছে আপোনাৰ ৰেঞ্জত 863.50 পৰা 799.90 জোন এটা আছে অ'কে চ' এই জোনটোৰ ভিতৰত মাৰ্কেট অলৰেডি আছেই চ' আমি চাম মাৰ্কেট ৰিয়েকশ্যন দি ওপৰলৈ যায় নে জোন ব্ৰিজ কৰি পেলাই মাৰ্কেট ডাউন গুচি যায় অ'কে চ' এইটো এটা উইকলি জোনৰ মনত ৰাখিব নেক্সট আমি চাম ফ'ৰ্চ মটৰ্ছ অ'কে চ' ফ'ৰ্চ মটৰ্ছত আমাৰ ওচৰত এটা মান্থলি জোন আছে ফ'ৰ্চ মটৰ্ছ আপোনাৰ হৈ গ'ল এটা অট'মোবাইল কোম্পানী যোনে অট'মোবাইল মেনুফেকচাৰ কৰে অ'কে চ' ইয়াত আমাৰ এটা মান্থলি জোন আছে এই মান্থলি জোনটোৰ পৰা এতিয়া অলৰেডি মাৰ্কেট মান্থলি জোনত আছে চ' মাৰ্কেট এই মান্থলি ডিমাণ্ড জোনটোৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে আমি তাকে চাব লাগিব এতিয়া এই জোনটো ব্ৰিজ কৰে নে জোনটোৰ পৰা ৰিয়েকশ্যন দিয়ে আৰু ওপৰলৈ যায় চ' আপোনালোকে দেখিছে এই জোনটো ৰেঞ্জত আছে যোনটো ৰেঞ্জ হৈ গ'ল আপোনাৰ 7,419.75 পৰা 5,780.70 অ'কে চ' এই জোনটোৰ ভিতৰত এতিয়া অলৰেডি মাৰ্কেট আছেহি চ' মাৰ্কেটে জোন ভাঙি তললৈ গুচি যায় নে ইয়াৰ পৰা আকৌ ৰিয়েকশ্যন দি আপমুভ লৈ তাকে আমি এনালাইজ কৰিম চ' ইয়াৰ কাৰণে আমি চাব লাগিব কেনেধৰণে ষ্টকটোৱে ৰিয়েকশ্যন দিয়ে ফ'ৰ্চ মটৰ্ছৰ আপোনালোকে এটা বস্তু চাব ডেইলি টাইম ফ্ৰেমত এটা জোন এটা আছে যোনটো ট্ৰেপ লেভেল হিচাপে কাম কৰিব পাৰে অ'কে ট্ৰেপ লেভেল মানে এইটো এটা ডিমাণ্ড জোনেই হয় যোনটোত মাৰ্কেট আপোনাৰ কেনেবাকৈ আগৰ ডিমাণ্ড জোনটো ব্ৰেক কৰি পেলাই এই ছেকেণ্ড ডিমাণ্ড জোনটোত আহি পেলাই আকৌ ৰিয়েকশ্যন দিয়াৰ চান্সেছ থাকে চ' এই ট্ৰেপ লেভেলটো আমি এবাৰ মনত ৰাখিব লাগিব এই ট্ৰেপ লেভেলৰ যোনটো ৰেঞ্জ আছে ডিমাণ্ড জোনৰ সেইটো আছে 5,382.85 পৰা 4,963.90 চ' এইটো এটা বস্তু মন কৰিব নেক্সট আছে আমাৰ টাটা মটৰ্ছ
য'ত দুটা আমাৰ ওচৰত ডিমাণ্ড জ'ন আছে আৰু দুইটা মান্থলি টাইম ফ্ৰেমতে আছে। চ' ফাৰ্ষ্ট ডিমাণ্ড জ'নটো হৈছে আপোনাৰ 679.80 পৰা 587.60 ৰেঞ্জত আছে আৰু ছেকেণ্ডটো আছে আপোনাৰ 443.40 পৰা 401.45। চ' টাটা মটৰ্ছ আজি টপ গেইনাৰ্ছত আছিলে। চ' জ'নৰ ডিমাণ্ড জ'নৰ ওচৰতে আছে। চ' আমি চাম ডিমাণ্ড জ'নটোলৈ আহি পেলাই কেনেকৈ ধৰণে ৰিয়েকশ্যন দিব। অ'কে, চ' চান্সেছ আছে জ'নটোৰ পৰা আকৌ ৰিভাৰ্চেল দিয়া। সেইমতে আমি নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰোঁ। আপোনালোকেও ৰিস্ক ৰিৱাৰ্ড মেইনটেইন কৰি পেলাই নিজৰ পজিশ্যন মেইনটেইন কৰিব পাৰে। অ'কে, চ' আজি আৰু এটা আপোনালোকলৈ টেকনিকেল টাৰ্ম লৈ আহিছোঁ, যোনটো হৈ গ'ল মাৰোবজু। মাৰোবজু এটা কি হয়? মাৰোবজু এটা কেণ্ডেল ষ্টিক পেটাৰ্ণ হয়। অ'কে, চ' মাৰোবজু কেণ্ডেল ষ্টিকটো আমি বুজিবৰ কাৰণে আমি নিফটি চাৰ্টত যাম। চ' ইয়াত অলৰেডি মই মাৰ্কিং কৰি থৈছোঁ, আপোনালোকক দেখাওঁ এতিয়া কেনেকৈ ধৰণৰ মাৰোবজু কেণ্ডেল কেনেধৰণৰ হয়। অ'কে, চ' মাৰোবজু এডাল এনেকুৱা ধৰণৰ কেণ্ডেল হয় যোনডালৰ আপোনাৰ মাৰোবজু এটা এনেকুৱা ধৰণৰ কেণ্ডেল হয় য'ত ক্ল'জটো আৰু হাই, অ'পেন আৰু ল' ইকুৱেল হয়। অ'কে, ইয়াত আমি চাওঁ এই কেণ্ডেল দেখিছে ওপৰৰ পৰা তললৈকে গোটেইটো এটা বডি কেণ্ডেলে আছে অকল, তাৰ উইক নাই দেখা আমি। তো এইটো এটা পাৰফেক্ট মাৰোবজু কেণ্ডেল হয়। আৰু গ্ৰীণ কালাৰ যোনটো কেণ্ডেল ষ্টিক আমি পেটাৰ্ণ ফৰ্ম কৰিছে সেইটো হৈ গ'ল বুলিছ মাৰোবজু। ছেইম বিয়াৰিছ মাৰোবজু থাকে। চ' আমি এটা বস্তু সদায় মন কৰিম, মাৰোবজু কেণ্ডেলটো যেতিয়া আমি আইডেণ্টিফাই কৰিব যাম, আইডেণ্টিফাই কৰোঁতে আমি সদায় এটা বস্তু চাম যে মিনিমেল উইক একদমেই সৰু উইক থাকিব, নহ'লে একেবাৰে উইক নাথাকে। চ' এইটো এটা পাৰফেক্ট মাৰোবজু কেণ্ডেলৰ আপোনাৰ পেটাৰ্ণ ফৰ্ম কৰিছে, দেখিছে আপোনালোকে। যদিও আপোনাৰ উইক থাকে এনেধৰণৰ, চাওক ইয়াতো আপোনাৰ এক্সাম্পল এটা আছে, ইয়াত উইক আছে যদিও একদম মিনিমেল, বহুত জুম কৰাৰ পিছতহে এইটো উইকডাল অকণমানকৈ সৰুকৈ দেখা পোৱা যায়। চ' এইটোক আমি বুলিছ মাৰোবজু বুলি কোৱা হয়। চ' আমি চাম লগতে বিয়াৰিছ মাৰোবজু। বিয়াৰিছ মাৰোবজুটো বেলেগ একো নহয়, যেনেকৈ বুলিছটোত গ্ৰীণ কেণ্ডেল আছিলে ছেইম তেনেকৈ ফুল বডি কভাৰ্ড খালী ৰেড কালাৰ হয়। আৰু ইয়াৰ ইণ্ডিকেশ্যন হয় যে ট্ৰেণ্ড এটা যদি আপ ট্ৰেণ্ডত থাকে মাৰ্কেট, তাৰ ৰিভাৰ্চেল বা ডাউন ট্ৰেণ্ড দেখা পোৱা যায় সেই মাৰোবজু কেণ্ডেলটোৰ ফৰ্ম হোৱাৰ পাছত। চ' ইয়াত আমি চাম যে এইটো আপ ট্ৰেণ্ডত আছিলে, ইয়াত এটা মাৰোবজু কেণ্ডেল ফৰ্ম হৈছে আৰু মাৰোবজু কেণ্ডেল ফৰ্ম হোৱাৰ পিছত মাৰ্কেট দেখা পোৱা গৈছে যে এটা ভাল ৰিভাৰ্চেল দিছে। ইয়াৰ পৰা ধুনীয়াকৈ মাৰ্কেট তললৈ গৈছে, তাৰমানে এটা ডাউন ট্ৰেণ্ডত ফ'ল' কৰি পেলাই ৰিভাৰ্চেল এটা গ'ল। অ'কে, চ' বিয়াৰিছ মাৰোবজুটো আমি ওচৰৰ পৰা চাওঁ এবাৰ জুম কৰি। চ' অ'পেন, ল' আৰু হাই এণ্ড ক্ল'জ মোটামুটি ছেইমেই হয়। চ' য'ত অ'পেন হৈছে তাৰ পৰা মোটামুটি ফুল বডি কভাৰ কৰি য'ত হাই বনাইছিলে হাইতে ক্ল'জ হৈছে। অ'কে, চ' তেনেকুৱা কেণ্ডেল ষ্টিক পেটাৰ্ণক আমি মাৰোবজু বুলি কোৱা হয়। চ' এইটো বস্তু মনত ৰাখিব, যদি আপ ট্ৰেণ্ডত এডাল ৰঙা ফুল কেণ্ডেল ফৰ্ম কৰে ডেট ইজ মাৰোবজু। চ' চান্সেছ থাকে মাৰ্কেটৰ ৰিভাৰ্চ মুভমেণ্ট এটা আহিব, যেনেকৈ ধৰণে আমি এই এক্সাম্পলত দেখিব পাইছোঁ। চিমিলাৰলি আমি যোনটো বুলিছ মাৰোবজু চাইছিলোঁ, এই বুলিছ মাৰোবজুটোতো আপুনি দেখিব এইটো এটা ডাউন ট্ৰেণ্ডত আছিলে ইয়াৰ পৰা ইয়ালৈকে, তাৰপিছত এটা মাৰোবজু কেণ্ডেল হ'ল, টি ফৰ্ম কৰিলে আকৌ অলপ তললৈ আহিলে, তাৰপিছত আকৌ এটা মাৰোবজু কেণ্ডেল ফৰ্ম কৰিলে, তাৰপিছত ট্ৰেণ্ড অলৰেডি ৰিভাৰ্চেল লৈছে, ৰিভাৰ্চেল লৈ এটা আপ ট্ৰেণ্ড আকৌ আপ মুভমেণ্ট এটা পালে। ঠিক আছে, তো মোটামুটি যিমানখিনি পৰিছিলে আকৌ সিমানখিনি উঠি গ'লে চব। চ' ধুনীয়া ৰিভাৰ্চেল বুলি ক'ব পৰা যায়। চ' মাৰোবজু কেণ্ডেল গ্ৰীণ কালাৰ যদি ডাউন ট্ৰেণ্ড মাৰ্কেটত বনে তেতিয়া মাৰ্কেটত ৰিভাৰ্চেল এক্সপেক্ট কৰিব পৰা যায়, যোনটোৱে সেই মাৰ্কেটখন আকৌ আপ ট্ৰেণ্ডত এটা নিবলৈ চেষ্টা কৰে। অ'কে, চ' ডেটছ অল ফৰ টুডে। আপোনালোকে যদি এনেকুৱা এনালিটিকেল ভিডিঅ' চাই ভাল পায়, চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই ভিডিঅ'টোত এটা লাইক কৰিব, আৰু আপোনালোকে যদি বিচাৰে কিবা আপোনালোকৰ টাৰ্মছ আৰু ধুনীয়াকৈ বুজাব লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি দিব, আমি ট্ৰাই কৰিম টপিকছখিনি আৰু ভালকৈ ক্লিয়াৰ কৰিবৰ কাৰণে। থেংক ইউ এণ্ড হেভ এ নাইচ ডে।